এয়াৰটেলৰ আটাইতকৈ সস্তা ৰিচাৰ্জ প্লেন আপুনিও বাৰু এয়াৰটেল সিম ব্যৱহাৰ কৰে নেকি তেন্তে আপোনাৰ বাবে অতি ভাল খবৰ আপুনি সঘনাই ৰিচাৰ্জ কৰাৰ পৰা মুক্ত পাব বিচাৰে নেকি এই ৰিচাৰ্জ প্লেন আপোনাৰ বাবে সৰ্বোত্তম হ'ব পাৰে এই ৰিচাৰ্জ প্লেনত গ্ৰাহকে আনলিমিটেড কলিংৰ লগতে বহু ডেটা আৰু আনলিমিটেড 5G সুবিধা পাব গতিকে ভিডিওটো এটা শেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক সম্পূৰ্ণ 90 দিনৰ ৰিচাৰ্জ প্লেন 200GB ডেটা আৰু আনলিমিটেড 5G ডেটাও এই কোম্পানীটোৰ 30 টকা সস্তা প্লেন জিঅ' আৰু এয়াৰটেল দুটা টেলিকম কোম্পানীয়ে গ্ৰাহকক 90 দিনৰ বৈধতা থকা প্ৰিপেইড প্লেন আগবঢ়াইছে যদি আপুনি সঘনাই ৰিচাৰ্জ কৰাৰ পৰা মুক্ত পাব বিচাৰে তেন্তে এই ৰিচাৰ্জ পৰিকল্পনা আপোনাৰ বাবে সৰ্বোত্তম হ'ব পাৰে এই ৰিচাৰ্জ প্লেনত গ্ৰাহকে আনলিমিটেড কলিংৰ লগতে বহু ডেটা আৰু আনলিমিটেড 5G সুবিধা লাভ কৰিব জিঅ'ৰ ৰিচাৰ্জ প্লেন এয়াৰটেলৰ প্লেনতকৈ 30 টকা সস্তা ইয়াত আমি এয়াৰটেল আৰু জিঅ'ৰ 90 দিনৰ বৈধতা ৰিচাৰ্জ প্লেনৰ তুলনা কৰিম ৰিচাৰ্জ প্লেন দুটাৰ ভিন্ন সুবিধা কি জানো আহক জিঅ'ৰ 899 টকীয়া প্ৰিপেইড প্লেনৰ বৈধতা 90 দিনৰ এই পৰিকল্পনাত গ্ৰাহকে প্ৰতিদিনে 100টা SMS লগতে সকলো নেটৱৰ্ক লৈ 90 দিনলৈকে আনলিমিটেড কলিংৰ সুবিধা প্ৰদান কৰা হৈছে এই প্লেনত প্ৰতিদিনে 2GB ডেটাৰ সৈতে 20GB ডাটা প্ৰদান কৰা হৈছে অৰ্থাৎ ইয়াত মুঠ 200GB ডাটা থাকিব দৈনিক তত্ত্বৰ সীমা শেষ হোৱাৰ পিছত ইন্টাৰনেটৰ গতি 66 kbps লৈ হ্ৰাস পাব এই পৰিকল্পনাত গ্ৰাহকে সীমাহীন 5G ডাটা লাভ কৰিব যদি আপোনাৰ অঞ্চলত জিঅ' 5G নেটৱৰ্ক আছে আৰু আপুনি 5G ফোন ব্যৱহাৰ কৰি আছে তেন্তে আপুনি বিনামূলীয়াকৈ আনলিমিটেড 5G ডাটা বেনিফিট পাব অতিৰিক্ত সুবিধা হিচাপে এই ৰিচাৰ্জ প্লেনত জিঅ' টিভি জিঅ' চিনেমা আৰু জিঅ' ক্লাউডৰ সুবিধা আছে এয়াৰটেলৰ 929 টকাৰ প্ৰিপেইড প্লেন আছে যিয়ে সম্পূৰ্ণ 90 দিনৰ বৈধতা প্ৰদান কৰে এই পৰিকল্পনাত গ্ৰাহকে 90 দিন পৰ্যন্ত সকলো নেটৱৰ্ক লৈ আনলিমিটেড কলিংৰ লগতে প্ৰতিদিনে 100টা SMS লাভ কৰিব এই প্লেনত প্ৰতিদিনে 1.5GB ডাটা প্ৰদান কৰা হৈছে অৰ্থাৎ সমগ্ৰ বৈধতাৰ সময়ছোৱাৰ বাবে মুঠ 135GB ডাটা প্ৰদান কৰা হৈছে কওক যে E4G ডাটা আৰু দৈনিক ডাটা লিমিট শেষ হোৱাৰ পিছত আপুনি 64 kbps ইন্টাৰনেট স্পীডত আনলিমিটেড ডাটা ব্যৱহাৰ কৰিব পাৰিব অতিৰিক্ত সুবিধা হিচাপে কোম্পানীটোক এজাক সুবিধা দিয়া হয় এয়াই আছিল আজিৰ এয়াৰটেল আৰু জিঅ'ৰ দুটাকৈ ৰিচাৰ্জ প্লেনৰ বিষয়ে অধিক জানিবলৈ আমাৰ পেজটো ফলো আৰু লাইক কৰক ধন্যবাদ পৰৱৰ্তী সময়ত আন এটা গুৰুত্বপূৰ্ণ খবৰত আপোনালোকক লগ পাম তেতিয়ালৈকে সুস্থ থাকক আৰু সুৰক্ষিত থাকক ধন্যবাদ আপুনি স্বাস্থ্য সেৱা জগতত খোজ দিব বিচাৰিছে নেকি আপুনি বাৰু স্বাস্থ্য সেৱাৰ জগতত এক সফল কেৰিয়াৰ গঢ়িব বিচাৰে নেকি কিংগেট ইনষ্টিটিউট অফ নাৰ্ছিং গোৱালপাৰাৰ সৈতে আপোনাৰ অধ্যয়ন আৰম্ভ কৰক আমাৰ জিএনএম নাৰ্ছিং কোৰ্সত আপোনাক আধুনিক শিক্ষা আৰু অভিজ্ঞতাৰ সহায়েৰে দক্ষ আৰু সৃজনশীল নাৰ্ছিং প্ৰফেচনেল ৰূপে গঢ়ি তুলিব অভিজ্ঞ শিক্ষকৰ পৰা শিক্ষা লাভ কৰক আৰু আপোনাৰ স্বাস্থ্য সেৱাৰ জগতত এক নতুন দিশ আৰম্ভ কৰক ইতিমধ্যে 2024-25 বৰ্ষৰ বাবে নামভৰ্তি পৰীক্ষা আৰম্ভ হৈছে ইয়াৰ উপৰিও অধিক তথ্যৰ বাবে স্ক্ৰীনত দিয়া 7086461135 নম্বৰত যোগাযোগ কৰিব পাৰে আপোনাৰ ভৱিষ্যত গঢ়িবলৈ আমাৰ লগত যোগদান কৰক ধন্যবাদ